বাদ দিয়কহে আজিকালি জুবিনদাৰ জাষ্টিছ ফৰ জুবিনদাৰ এইবিলাক কি কৈ থাকিব লাগে। আজিকালি এইবিলাক কাম নাই নহয়, মানুহৰ সকলো নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে। সেইবিলাক জুবিনদাৰ পকৰত লাগি থাকিবলৈ আজিকালি মানুহৰ টাইম নাই। আজিকালি মানুহৰ বহুত বিভিন্ন কাম। কিন্তু এই কথাটো কিয় ক'লে? মোৰ দোকানলৈ এজন সৰু ভাইটি আহিছিলে। এই ভাইটিজনে তেওঁ পাছপোৰ্ট ফটো বনাবলৈ আহিছিলে। ফটো বনাই তেওঁ ইফালে ইফালে ঘূৰি চাওঁতে মেলোতে মোৰ দোকানত দেখিলে এই ওপৰত দেখিছে নহয়, এই ফ্ৰেমত লগাই থোৱা জুবিনদাৰ ফটো আছে দেখিছে নহয়। সেই ফটোখন দেখি ক'লে যে দাদা মোকো এখন জুবিনদাৰ ফটো লাগে। মই তেতিয়া সুধিলোঁ যে ভাইটি তুমি জুবিনদাৰ ফটোটো কিয় নিব লাগিছে বা কিয় বিচাৰি আছা? তেতিয়া ভাইটিজনে কি ক'লে শুনকচোন মনে আপোনালোকে নিজে শুনি লওকচোন। ভাইটি তুমি যে জুবিনদাৰ ফটোটো বিচাৰিছা কিহৰ কাৰণে বিচাৰিছা কোৱাচোন? জুবিনদাক মোক বহুত ভাল লাগে। বহুত ভাল লাগে। আৰু কি মানে কি জুবিনদাৰ বিষয়ে কিবা জানা নেকি? জুবিনদাক কিয় তোমাক কিয় ভাল লাগে? জুবিনদা যিবোৰ কাম কৰি গৈছে সেইবোৰ কাম আজিৰ পৰা কোনো কৰিব নোৱাৰে। জুবিনদা হিন্দু মুছলিম একো নাচায়। জুবিনদাৰ জাতি ধৰ্ম একোৱেই নাই। হয় হয়, এই জুবিনে এষাৰ কথা কৈছিলে ন, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই বুলি কৈছিলে, হয় নাই? এইষাৰ কথা তোমাৰ মনত আছে মানে? আছে। এই চাওকচোন, এই সৰু ভাইটিজনীয়ে ইমানখিনি কথা বুজি পালে। আৰু কিছুমান মানুহে এনেকুৱা হয় যে জুবিনদা জাষ্টিছ ফৰ জুবিনদা বুলি ক'লে মানে তেওঁলোকৰ গা জ্বলে। কিয় গা জ্বলে? কিছুমান মানুহ আছে দেই, সকলোৱে নহয়। কিন্তু এই কথাটো মই কিয় ক'লোঁ জানেনে? এবাৰ কি হ'ল, মোক এফালে মই যাওঁতে মই কি জানো কামত দোকান এখনলৈ সোমাইছিলোঁ। সোমাওঁতে কিবা এটা কথাত মানে মই তেতিয়া জুবিনদাৰ কথা ল'লে। তেতিয়া মানুহ এজনে কৈছে যে বাদ দিয়কহে আজিকালি জুবিনদাৰ জাষ্টিছ ফৰ জুবিনদাৰ এইবিলাক কি কৈ থাকিব লাগে। আজিকালি এইবিলাক কাম নাই নহয়, মানুহৰ সকলো নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে। সেইবিলাক জুবিনদাৰ পকৰত লাগি থাকিবলৈ আজিকালি মানুহৰ টাইম নাই। আজিকালি মানুহৰ বহুত বিভিন্ন কাম। কিন্তু এই কথাটো কিয় ক'লে? এই মানুহজনক মই চিনি নাপাওঁ কিন্তু দেই, বেলেগ ক'ৰবাৰ জেগা আছিলে, মই বেলেগ দোকান এখন সোমাইছিলোঁ। এই কথাটো কিয় ক'লে? কিন্তু সেই মানুহজনক মই চিনি নাপাওঁ, এবাৰেই দেখা। কিন্তু সেইটো কথা ক'ব নালাগিছিলে। কিয় ক'লে সেই কথাটো মই বুজি নাপালোঁ। তেওঁ কিয় গা জ্বলিছে? জুবিনদা আমাৰ হিয়াৰ আমঠু আছিলে, হয় নহয়? সেই ভাইটিজনে কোৱা মতে জুবিনে কোনো জাতি ধৰ্ম চোৱা নাছিলে। এই কথাটো আমি সকলোৱে জানো। কিন্তু এই মানুহজনে যিখনো ক'লে সেইখন ভাল নকৰিলে কিন্তু দেই। আপোনালোকে কমেণ্ট কৰিব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। কিন্তু মানুহজনৰ চিনাকি হোৱা হ'লে মই তেতিয়া ধৰিব পাৰিলোঁ। কিন্তু চিনাকি নোহোৱাৰ কাৰণে তেওঁ বাচি গ'ল। আপোনালোকে হয়তো কিছুমানে ভাবিব পাৰে যে মই ভিডিঅ'টো প্লানিং বনাই পিনি বনাইছোঁ, কিন্তু সেইটো কথা নহয়। কথাটো সত্য আছিলে। মই ভাইটিজনৰ যিটো মানে জুবিনদাৰ প্ৰতি আগ্ৰহিত মৰম থকা দেখিছোঁ, এই মৰম থকা দেখিহে মই কথাটো মানে উল্লেখ কৰিছোঁ। মই বহুত দিন নকওঁ বুলি ভাবিছিলোঁ, কিন্তু মোৰ মনটোৱে মানা নাছিলে। কিন্তু কি কৰিব, উপায়টো নাই, কৈ দিবই লাগিব। কাৰণ আমি জুবিনদাৰ ন্যায় পোৱাটো বিচাৰোঁ। কিছুমান মানুহ হ'ব পাৰে সেইবিলাক হৈছে অসমৰ মানে মানুহ নহয়, এইবিলাক যে বেলেগ কিবা মানুহ, বেলেগ কিবা জাতৰ হয়, অসমীয়া জাতি নহয় এইবিলাক। সেইটো কাৰণে এইবিলাক কথা ক'ব পাৰিছে। কিন্তু সেইটো কথা নহয়। আপোনালোকে সেইবিলাক মানুহক কৈছোঁ যে আপোনালোকে সেইটো ভুল কাম কেতিয়াও নকৰিব। কাৰণ আমি জুবিনদাক ন্যায় দিব বিচাৰিছোঁ আৰু এদিন হ'লেও দিমেই। এইটো আমাৰ শক্তি, আমাৰ এইটো যুৱ সমাজৰ শক্তি হয়। আৰু এইটো সকলোৱে কৰাটো কৰ্তব্য। কিন্তু সেইটো নকৰিব কেতিয়াও। আপোনালোকেও যুঁজি যাওক যে জুবিনদাই ন্যায় পাব লাগে। যেনেকুৱা হওক ন্যায় পাবই লাগে। কেতিয়াবা ফেচবুক অন কৰিলে বেয়াই লাগে যে জুবিনদাৰ ন্যায়ৰ কাৰণে কিমান মানুহে কিমান কি কৰি দিব বিচাৰিছে, নহয় জানো? জয় জুবিনদা, জয় অসম।